দুটকাতে থ্ৰেডিং কৰিম। শুনি চাগে আপোনালোকে আচৰিত হৈছে, দুটকাতে থ্ৰেডিং কৰিব। এয়া এতিয়া আমি গৈ আছোঁ, এয়া শিখা। নমস্কাৰ, মই নিবি ব্লগলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। দেখিছে একো লোৱা নাই মুখতো। আজি মানে দুটকাতে থ্ৰেডিং কৰিম। শুনি চাগে আপোনালোকে আচৰিত হৈছে, দুটকাতে থ্ৰেডিং কৰিবলৈ পাৰে। দেখুৱাম আজি কেনেকৈ দুটকাতে থ্ৰেডিং কৰোঁ। চাই থকা সম্পূৰ্ণ ভিডিঅ'টো। যিহেতু আমাৰ মহিলাসকলৰ মেইন বুলিয়ে ক'ব লাগিব থ্ৰেডিং আৰু মেকআপ, এই দুটা নহ'লে আমি আধৰুৱা বুলিয়ে ক'ব লাগিব। কাৰণ মেকআপৰ অবিহনে আমিতো ক'তো যোৱাই নহয়, আৰু থ্ৰেডিঙৰ অবিহনে আমি বাহিৰতো ওলোৱা নহয় বুলিয়ে ক'ব লাগিব। বেছিভাগ ঘৰতে সোমাই থকা হয়। বাহিৰতে ক'ৰবালৈ যোৱা সময় হ'লে মানে বা কিবা কিবি অনুষ্ঠান হ'লে মানে আমি সকলোৱে থ্ৰেডিং কৰোঁ। সেইকাৰণে গৈছোঁ আজি আমাৰ গাঁৱৰে লগৰ এজনীৰ ছোৱালীজনী অন্নপ্ৰসন আছে, তালৈ যাম। সেইকাৰণে দেখিছেনে বহুত দিন হ'ল থ্ৰেডিং কৰা নাই, সেইকাৰণে আজি থ্ৰেডিং কৰি লওঁ দুটকাতে। চাই থাকক বলক তেন্তে আজি থ্ৰেডিং কৰোঁগৈ। দুটকাতে মানে এইখন, যিহেতু দুটকাতে পায়, এতিয়া কৰি লওঁ। সঁচা কথা ক'বলৈ গ'লে আজিলৈকে মই পাৰ্লাৰলৈ গৈয়ে পোৱা নাই, থ্ৰেডিং কৰি পৰাই নাই। মই এনেকৈয়ে বেলেটে লৈ নিজে ঘৰতে কাটোঁ। থ্ৰেডিং কৰা দেখিলে ভয়ে লাগে, যি ৰকমেহে উঘালে মানে মোৰ বহুত বিষ হ'ব নিচিনা লাগে। তথাপিও কেতিয়াবা সোমালে দেখাম বাৰু পাৰ্লাৰত কি গতি হয় মোৰ। এতিয়া হৈ যাব, দিয়া হৈ গ'ল। এতিয়া হৈ গ'ল দেই কটা। এতিয়াহে ভাল লাগিছে, মানে মুকলি লাগিছে। আমাৰ মহিলাসকলৰ বুলিয়ে ক'ব লাগিব, বেছিভাগ নহয় বা কম ভাগ নিজে এইবোৰ কাটি ল'লে মানে নিজক নিজে অকণমান হ'লেও ধুনীয়া দেখা হয়। এতিয়া মই তাৰমানে অকণমান ধুনীয়া দেখিছোঁ। তো এতিয়া গা পা ধুই কিনি আকৌ ৰেডি হৈ লওঁ। তাৰপিছত লগ পাই আছোঁ আপোনালোকক, দেখুৱাম তাত কিমানখিনি পাৰোঁ ভিডিঅ' কৰিবলৈ নাজানো। তথাপিও মোৰ মানে এনেই দেখোন আপোনালোকে মোৰ লাজটো একদম বেছি, সেইকাৰণে যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম দেই আজি। চাই থাকিব। এয়া এতিয়া আমি গৈ আছোঁ, এয়া শিখা। হাই গৈ দিয়া, এই লাজুকি হাই। মাথা মেলালে। এতিয়া গৈ আছোঁ আৰু বেছি দূৰ নাই, এয়া পালোহি বুলি ক'ব লাগিব। এয়া পাই গ'লোহি। এতিয়া খাবলৈ অন্নপ্ৰসনৰ পৰা কেতিয়াবা পালোহি, ভাইও ভাড়া বতৰ শুলে এতিয়া, আৰু এইটো উঠিলে এতিয়া। ভিডিঅ' কৰাই নহ'ল, ভাড়া বাৰু লৈ লওঁ হ'ব। এইটো উঠিলে। আজি যিমানখিনি ভিডিঅ' কৰিম বুলি ভাবি আছিলোঁ, তাৰমানে ভিডিঅ' কৰাই নহ'ল, কাৰণ তাত ভাৰ্গৱো আমনি কৰিলে। সেইকাৰণে মানে ভিডিঅ' কৰাই নহ'ল মানে একদম কৰাই নহ'ল। আৰু মনটো মানে ভাল লগা নাই, ভিডিঅ' কৰিম বুলি বহুত ভাবি গৈছিলোঁ, কিন্তু কৰা নহ'ল। আজি ভাৰ্গৱ গৈ আছে, দেখিছেনে? এতিয়া মই পাকঘৰৰ ফালে যাওঁ, বলক তেন্তে। হাৰ্ডি নাইকিয়া মাংস বুলি ক'ব লাগিব, কাৰণ ইয়াত মাংসৰ দৰেই খাবলৈ নহয় জানো। এই চয়াবিনখিনি মই পানীত তিয়াই থৈছিলোঁ, এতিয়া পানীখিনি অকণমান এনেকৈ মুঠি মাৰি মাৰি পানীখিনি উলিয়াই দিছোঁ এগোটা। যিহেতু বনাব লাগিবই খাবৰ কাৰণে, সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ কেনেকৈ আজি বনাম। এইটো দুফাল দুফাল কৰি দিছোঁ, মাজতে ফালি দিছোঁ। এইখিনি ফলা হৈ গ'ল। আৰু এতিয়া ইয়াত মিক্স কৰি দিম মছলা। এইটো হৈছে চব্জি মছলা, ৰেড চিলি, জিৰা, এইটো হৈছে মিট মছলা, আৰু হালধি অকণমান দি দিয়ে। এইখিনি মোহাৰি দিব, মানে হালধিখিনি সকলো মছলাখিনি চয়াবিনবোৰত লাগি যোৱাকৈ, সান খোৱাকৈ মানে এনেকৈ দি দিব। এতিয়া চৰুটো গৰম কৰি তেল দি দিলোঁ, পিঁয়াজ দি দিছোঁ,
অকণমান হালধি দিছোঁ, অকণমান দিব, বেছি নিদিব। চয়াবিনখিনিত আগতীয়াকৈ হালধি মিক্স কৰা হ'ল কাৰণে অকণমান দিছোঁ। এতিয়া এইখিনি চয়াবিনখিনি দি দিছোঁ, ৰঙচুৱা পৰি যোৱালৈকে ভাজি থাকিম। এতিয়া চাই লওঁ কেনেকুৱা হয়। ৰঙচুৱা পৰিলে এইখিনি দেখিছেনে কিমান ধুনীয়া ৰঙচুৱা পৰিলে। এতিয়া কাটি লৈছিলোঁ অকণমান আলু কেইটামান সৰু সৰুকৈ কাটি লৈছিলোঁ, সেইখিনি দি দিছোঁ। নিমখ সোৱাদ অনুসৰি নিমখ দিব, আৰু যিহেতু আলুখিনি সিজিবৰ কাৰণে অকণমান পানী দি দিছোঁ, আপোনালোকে দি দিবও পাৰে নিদিবও পাৰে। এতিয়া ঢাকি দিম এইখিনি, তাৰপিছত 1 মিনিট পাছত চাম। এয়া আমাৰ হৈ গৈছে হাৰ্ডি নাইকিয়া মাংস বুলি ক'ব লাগিব। চয়াবিনখিনি আমাৰ চয়াবিনখিনি হৈ গ'ল। এইটো ভাৰ্গৱে দেখিছেনে ক'ত গাড়ীখন ঠিক দুষ্টটো। দুষ্ট এদিন পৰিছিলে মনত আছে নাই? ক'ত যে শিকে ল'ৰাটো, ইমানে দুষ্ট হৈ গৈছে। এদিন পৰিছিলি মনত আছে নাই? উত্তৰ পৰা তেজ ওলাইছিলে। এনাদিকে অকল খেলিয়ে থাকে, অকলে অকলে আমলি থাকে বেচেৰাটো। ধুনু 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 কেনেকৈ ঠেলি লৈছে। পালিম 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 পালি। তাৰ গেঞ্জিটো ইমানে দীঘল। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাৰু ইমানেই আছিল, আৰু দেখুৱাই থাকিম আমাৰ জীৱনত, আমাৰ ঘৰত মানে যি যি হৈ থাকে আৰু যি যি কৰি থাকোঁ আমি তাকে দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব, পাৰিলে শ্বেয়াৰো কৰি দিব। যদি আজি মোৰ ভিডিঅ'টো প্ৰথম চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। তেন্তে আজি আহিছোঁ। আৰু এটা কথা, ফেচবুকত যদি চাই আছে ফেচবুক পেজটো প্লিজ ফ'ল' কৰি দিব। বাই বাই।